নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি একদম সুপ্ৰভাত সকলোকে। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া 5:30মান বাজিছে। আমি যাওঁ এফালে। 2023 বৰ্ষৰ শুভকামনা আপোনালোক সকলোকে শেহতীয়াকৈ হ'লেও জনাইছোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। 2023 বৰ্ষৰ এইটো আজি মোৰ প্ৰথমটো ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব যাতে আমাৰ গোটেই বছৰটো ভালে কুশলে যায় আৰু ইউটিউব জগতখনতো অকণমান যাতে মই আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ মৰম সদায় প্ৰয়োজন হ'ব আৰু আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। আজি ক'ত যাম কি কৰিম আপোনালোকক দেখাই থাকিম। আপোনালোকে দেখিছে একদম সাজি কাচি ওলাইছোঁ। আমি যাওঁ আমাৰ গাঁৱৰ ৰাইজ মিলি বগীবিললৈ। একেবাৰে কুঁৱলী পৰিয়ে আছে, এতিয়া সম্পূৰ্ণকৈ পোহৰ হোৱাই নাই। ওলাইছোঁ আৰু এখেতেও যায় মোক থ'বলৈ। তেওঁ নাযায় বাৰু, তেওঁ মোক এডোখৰ থৈ আহিবলৈ যায় আগবঢ়াই। গৈ লওঁ, একদম ঠাণ্ডা ঠাণ্ডা। এয়া আমাৰ বাছ আহি গ'ল আৰু মানুহ উঠিবলৈ লৈছে। আমিও বহি ল'লোঁ, বৌ মই লগতে বহিছোঁ। বাগানবোৰ চাওকচোন, ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছে আৰু ৰাতিপুৱা পৰিৱেশটো খুব ভাল লাগিল। অকণমান দেখাই দিলোঁ। এতিয়া আমি আহি পাই গ'লোহি বগীবিল কলিয়াই থান আৰু আপোনালোকক কোৱা নহ'ল আহোঁতে বগীবিল বুলি কৈছিলোঁ। বগীবিল আই থানলৈ আহিছোঁ। ধূপ চাকিবোৰ ৰেডি কৰি ল'ব লৈছোঁ আৰু এইখিনি সকলো এতিয়া জ্বলামগৈ। এয়া থানৰ ভিতৰৰ পৰিৱেশ আৰু সকলোৱে নতুন বছৰ বুলি আই মাতৃৰ আশীষ বিচাৰি চাকি বন্তি জ্বলাইছেহি। আমাৰো ধূপ চাকি দিয়া হৈ গ'ল আৰু এতিয়া অকণমান পৰিৱেশটো দেখাই দিছোঁ। চাওকচোন, ভক্তৰ যথেষ্ট ভিৰ হৈছে। চাওকচোন, সকলো ফালে দেখাই দিছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ ৰাতিপুৱাই থানখনলৈ আহি খুব ভাল লাগে, মনটো পবিত্ৰ লাগে আৰু এইখন থানলৈ মই আগতেও আহিছোঁ। আমি সকলোবোৰে এনেকৈ বহি লৈছোঁহি আৰু চাকি বন্তি জ্বলাই আহি এতিয়া চাহৰ পৰ্ব। ৰাতিপুৱা আমি ইয়াতে চাহ খাইছোঁ। আজি ব্ৰেকফাষ্টটো ইয়াত গাঁৱৰ ৰাইজৰ লগত সকলোৱে মিলি চাহৰ লগত ব্ৰেড, ডিম, লাল চাহ এনেকৈ সকলোৱে ব্যস্ত হৈ আছে। বাইদেৱে দি আছে আৰু এয়া আজি বনভোজৰ বাবে চব্জি, মাংস সকলোবোৰ ইয়াতে এনেকৈ থোৱা হৈছে আৰু এইফালে খানা বনাই আছে, ভাত ৰান্ধি আছে এখেতে। আৰু আজি আমাৰ ককাইদেউহঁতে আমাক কৈছে যে আমি গোটেই বছৰটোৱে ভাত ৰান্ধি থাকোঁ, সদায় ৰান্ধি বাঢ়ি তেওঁলোকক খুৱাওঁ বা আমাৰ পৰিয়ালক খুৱাওঁ আৰু আজি সেইকাৰণে আমাক সম্পূৰ্ণৰূপে বিৰতি দিছে তেওঁলোকক। চব্জি কটাই চব্জি কাটিছে আৰু এইফালে ভাত হ'লেই ভাত ৰন্ধাই ভাত ৰান্ধি আছে আৰু আমাক অকণমান ফুৰি আহিবলৈ কৈছে ইফালে সিফালে। এয়া চাওকচোন, ইমান ডাঙৰকৈ কবি লগাইছে আৰু এইবোৰ নদী কিনাৰৰ মাটিত কবি খুব ধুনীয়া হৈছে আৰু ভণ্টি বৰমা সকলোৱে কবি আনিছেগৈ। এয়া চাওকচোন, বন্ধাকবিটো ইমান ধুনীয়া, একদম সতেজ হৈ আছে আৰু ইয়াত যিহেতু বালিয়া মাটি সেইকাৰণে আচলতে খুব ধুনীয়া হৈ আছে। এইটো মই লৈ লৈছোঁ। এতিয়া আহিলোঁ আমি সকলোবোৰ বিলাহী বাৰীলে আৰু আমাৰ বাইদেউসকলক দেখিছেনে, পূৰা জিলিমিলি বুটলাত ব্যস্ত। সকলোৱে জিলিমিলি বুটলিছে। থোপে বিলাহী লাগি আছে আৰু বাৰীখন চাওকচোন, দেখি ইমান মনটো ভাল লাগে। আচলতে আমাৰ অসমত চাকৰিৰ অভাৱ হ'লেও কিন্তু বাকৰিৰ অভাৱ নাই আৰু এই বাৰীখনে তাকেই প্ৰমাণ কৰিছে যে বাকৰিত খেতি কৰি তেওঁলোকে তেওঁলোকৰ জীৱন যাপন কৰিব পাৰিছে সুন্দৰকৈ। আৰু এনেকুৱা ধৰণৰ বাকৰিত খেতি কৰিলে চব্জিবোৰ খাবলৈও ভাল হয়। আৰু চাওকচোন, ইমান ধুনীয়াকৈ জিলিমিলিবোৰ ডাঙৰ হৈছে যিহেতু মাটিবোৰ পলসুৱা আৰু সকলোৱে আমাৰ জিলিমিলি বুটলি আছে আৰু লগতে আমিও বুটলিলোঁ এয়া জিলিমিলি শাক। আৰু এতিয়া অকণমান ফূৰ্তি কৰিছে যিহেতু বনভোজ আৰু পিকনিকলৈ আহিলে অকণমান ফূৰ্তি নকৰিলে মনটো ভাল নালাগে। সেইকাৰণে সকলোৱে গাইছে, নাচিছে। অকণমান দেখাই দিলোঁ। এয়া আমাৰ খানা ৰেডি হৈ গ'ল আৰু এইফালে সকলো বহিছে, এতিয়া খাব লাগে আৰু ভাত দিয়া হৈছে, চব্জি দি আছে, অকণমান দেখাই দিছোঁ। খাই বৈ আজৰি হৈ আমি আহিলোঁ এতিয়া বগীবিল ব্ৰিজৰ তললৈ আৰু দলঙৰ তলত কাঞ্চনজংঘাৰ পৰা এপাক আহোঁ বুলি সকলো আহিছোঁ। চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া। পশ্চিমৰ আকাশত হেঙুলীয়া বেলিৰ ডুবু। এতিয়া একদম পৰিৱেশটো খুব ধুনীয়া হৈ আছে। এফালে দলংখন চাওক, ইপাৰৰ পৰা সিপাৰ আৰু আমি সকলোবোৰ গৈ আছোঁ কাঞ্চনজংঘালৈ আৰু বাকী সকলোবোৰ আগত গৈ আছে। আমি দুগৰাকীহে একেবাৰে শেষত গৈ আছোঁ। আমিও গৈ লওঁ পটাপট। কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট নেপাওঁতে আৰু এখন পায়। এইখন হৈছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে বগীবিল ৰেষ্টুৰেণ্ট। মানুহ অহা যোৱা কৰিয়ে আছে আৰু আমি গৈ আছোঁ কাঞ্চনজংঘা। ফাইনেলি আমি পাই গ'লোহি কাঞ্চনজংঘা। চাওকচোন, ইমান ধুনীয়া হৈ আছে, একদম বেলি ডুবিছে আৰু এইফালে মানুহৰো ভিৰ, বহুত বেছি মানুহ। এইফালে দলংখনৰ পৰিৱেশ চাওক আৰু আমি সকলোবোৰ কাঞ্চনজংঘা পাই গ'লোহি। এতিয়া চাওকচোন, ইমান ধুনীয়া মনোমোহা দৃশ্য, ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এয়া এটা ষ্টুডিঅ' হয় আৰু সৰু সৰুকৈ চাংঘৰ।
হয়তো সকলো আহিছে ইয়ালৈ। আমি প্ৰথমবাৰ আহিছোঁ, যদিও আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰত নহয়, তথাপিও সময় সুবিধা নিমিলে আজি এনেকৈ সকলো গাঁৱৰ ৰাইজৰ লগত আহিছোঁ এপাক। আৰু সঁচাকৈ আজি আবেলিটো খুব সুন্দৰ, একদম খুব বেছি ভাল লাগিছে। চাওকচোন পৰিৱেশটো, সকলোৱে নিজৰ মতে নিজে ফটো মাৰিছে, খেলিছে। সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবলৈ এনেকৈ দিয়া হৈছে। সৰু ডাঙৰ সকলো মিলি মানুহ যথেষ্ট ভিৰ। ইয়াতে আপোনালোকে কিবা কিবি খাবও পাৰে, এয়া মানুহবিলাকে খাই আছে। আৰু এইটো হৈছে কিটচেনটো অপেন, কি খাব বিচাৰে ইয়াতে অৰ্ডাৰ কৰিব পাৰিব। আৰু আজি আমি নাখাওঁ, যিহেতু আমাৰ হাতত সময় কম আৰু আমি তাতে পিকনিক খায়ে আহিছোঁ। আৰু এয়া হৈছে আটাইতকৈ আকৰ্ষণীয় বস্তুটো, ইয়াতে এটা ফটো ফ্ৰেম আছে আৰু সকলোৱে ইয়াতে ফটো মাৰে, সকলো মানুহ ফটো মৰাত ব্যস্ত। এখন নাও আছে, এয়া এখন নাও। আৰু চাওকচোন পৰিৱেশটো খুব ধুনীয়া, খুব ধুনীয়াকৈ লাইটিং কৰা হৈছে সকলোতে। যাওঁগে, বহুত মানুহ আহি আছে। একেবাৰে ওপৰৰ পৰা আপোনালোকক অকণমান দেখাই দিছোঁ। বাহঁতে ইমান ধুনীয়াকৈ লাইটবোৰ দিয়া আছে, চাওকচোন। আমাৰ লৰালৰি হৈছে, আমি যিহেতু বহুত মানুহ আহিছোঁ, সৰু ল'ৰা ছোৱালীও আহিছে লগত, সেইকাৰণে সোনকালে যাওঁগে আৰু। এখন ৰেষ্টুৰেণ্টে হয়, বগীবিল ৰেষ্টুৰেণ্ট। আৰু চাওকচোন দলংখনৰ পৰিৱেশটো, এতিয়া মানে ইমান ধুনীয়া লাগিছে। গোটেই পৰিৱেশটো এৰি যাবই মন নাই যোৱা, উপায় নাই, যাবই লাগিব। বগীবিল দলঙৰ তলত আজিৰ দিনটো সঁচাই খুব বেছি ভাল লাগিলে, খুব ধুনীয়া এটা আবেলি কটালোঁ। আৰু চাওকচোন দলংখন ইমান ধুনীয়া, ইমান সুন্দৰকৈ লাইটিং কৰা হৈছে, খুব বেছি ভাল লাগিল। আজি সন্ধিয়াটো খুব ধুনীয়াকৈ জীপাল হৈ উঠিলে আৰু ইমান ধুনীয়া এটা পৰিৱেশৰ পৰা সঁচাকৈ মনটো খুব বেছি ভাল লাগিল। 2023 বৰ্ষৰ প্ৰথমটো দিন আজি এনেকৈ ওলাই আহিছোঁ সকলোৰে লগত, খুব বেছি ভাল লাগিল। এই সুন্দৰ পৰিৱেশটোৰ পৰা এনেকৈ মই বিদায় ল'ব বিচাৰিছোঁ। এই বছৰটো 2023 বৰ্ষটো সকলোৱে সুখৰ হওক, সুন্দৰ হওক, সকলোৰে জীৱনত সুখ সমৃদ্ধিৰে ভৰি পৰক। আৰু আমাকো আশীৰ্বাদ কৰিব আপোনালোকে, যাতে আমাৰ সংসাৰখন সুখৰ হয়, আমি যাতে সুখ শান্তিৰে থাকিব পাৰোঁ। আৰু আজি এই ধুনীয়া পৰিৱেশটোৰ পৰা আমাৰ বনভোজস্থলীলৈ অহা সকলোকে ধন্যবাদ জনাইছোঁ, ইমান সুন্দৰকৈ আজি পিকনিকটো আয়োজন কৰাৰ কাৰণে, আজি ইমান ধুনীয়া এটা আবেলি আমাক উপহাৰ দিয়াৰ কাৰণে। আজিৰ ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে আৰু দীঘলীয়া কৰি নাথাকোঁ, এনেকৈ মই বিদায় ল'ম। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।